এইটো মস্ত ডাঙৰ মাছ, এইটো পুৰা পানীত। ৱেলকাম টু মাই ইউটিউব পাৰ্টিকৰ। আমি পথাৰত যাই আছোঁ, আপোনালোকক দেখি আছোঁ পথাৰত যাই কি কি কৰোঁ মই, আপোনালোকে চাই থাকক মোৰ লগতে। বৰ্তমান মই যাই আছোঁ তাতে মাছ মাৰিম, আপোনালোকে চাই থাকিব মোৰ লগতে। যাই আছোঁ মই পুৰাই খেতি। আমি বৰ্তমান ধুমচাৰ মাজে মাজে যাই আছোঁ। এইটো ৰুবুলৰ ফিচাৰী, এইটো আগত দিন যাই আছে এখেতৰ ফিচাৰী। এইটো সি পানী লৈ আহিছে, খাব লাগিব না মাছ মৰাৰ পিছত পানী। আৰু সেই কি ক'লা ঠঙাত মিঠাই নেকি? প্ৰথম আজি মাছ মাৰিব, মিঠাই খাব পুৰা। ফেলত জাল আনিছে মাছ মাৰিবা, এই মই দেখাই আছোঁ জুম কৰি। এইটো মস্ত ডাঙৰ মাছ, এইটো পুৰা পানীত পাৰত আছে মাছটো। মই এৰি দিওঁ, যা যা দোষ যা যা। আমি প্ৰথম মাছ মাৰিম না, আমি মিঠাই দি দিলোঁ ইয়াতে। ইয়াত কুস্তি মাৰিছে, মাছ মাৰিছে, জাল খুলি আছে বৰ্তমান মাছ মাৰিবাক লগি। জাল টানা হ'ল গাইছ, বহুত ভাত আছে। জাল টানি আছো না ৰুল কেনে ভাগা ফেনাকচা বেলেগ থচাৰ বোলে মাছটো যাবা নিদিলি। মাছ চৌকাই ৰুবুলৰ কষ্ট হৈছে বহুত। উঠি আছো দে ৰুবুলে মাছ ধৰিব পৰা নাই, জানে নেকি মাছ ধৰিব। এনে মুখে দি মাছ চক গাইছ। ধেৰ ৰুবুল মাছ থৈ দিম। ডাঙৰ যি কিবা ধৰা যদি নধৰা যদি গাঞ্জাত থৈ দিছে মাছ তোমালিক। সেই গাইজ মাছ মাৰা হ'ল আমাৰ, আমি হাতে হাতে মাছ লৈ ল'লোঁ। আমি বৰ্তমান ঘৰত যাই আছোঁ মাছ লৈ। সেই গাইজ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট আৰু লাইক কৰি জনাই দিবচোন, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।